पर्वतजरा प्रेस क्लाबनि खौरांगिरिजों गुबुन गुबुन दोलोआ गोसोम बेस गाननानै सोमावसारदों। खौरांगिरिखौ इनाय गाग्लोबनाय दुथांफोरखौ थाबैनो हमनानै साजा होनांगौनि दाबि दैखांदों। थांनाय 7 जुलाइ खालि मोनाबिलि समाव धुबुरी जिल्ला परिषदनि धुबुरीनि NKTVनि खौरांगिरि राजीव शर्मा आरो केमेरामेना रादाब बुथुमनो थांनाय समावनो BJPनि दुथां मावफारियाफोरा खौरांगिरिफोरनि सायाव गाग्लोबनायजों लोगोसे NKTVनि केमेराखौबो सिफायनानै होयो दुथांफोरा। बे जाथायखौनो लानानै दुंहाव थासारि सोमजियो। दिनै सानजौफुनि 1 रिंगासोआव पर्वतजरा प्रेस क्लाबनि खौरांगिरिफोरजों लोगोसे कृषक मुक्ति संग्राम समिति, छात्र मुक्ति संग्राम समिति, आसाम बाङाइ सानख' आफाद, गौरिया मौर्य देसि जातीय परिषदनि दैदेनगिरि मावथिफोरा गोसोम बेस गाननानै 1 घन्टा सोमावसारनाय हाबाफारि खुंदों। बे जाथायनि दायनिगिरिफोरखौ धुबुरी पुलिसा थाबैनो हमनानै गोख्रों साजा होआब्ला गोख्रों सोमावसारनाय हाबाफारि लागोन होननानै पर्वतजरा प्रेस क्लाबनि खौरांगिरिफोरजों लोगोसे दोलो आफादनि दैदेनगिरि मावथिफोरा सांग्रांथि होयो। শেহতীয়াকৈ দেখা গৈছে যে ৰাজ্যত সাংবাদিকৰ ওপৰত নিগ্ৰহ ঘটনা দিনক দিনে বৃদ্ধি পাইছে। কিছুদিন আগত বকত আব্দুৰ ৰব নামৰ সাংবাদিকক কিডনেপ কৰি লৈ হত্যা কৰা হ'ল। তাৰ পিছত আমি সাংবাদিক সন্থাই এই ক্ষেত্ৰত CBI তদন্ত বিচাৰিছিলোঁ, কিন্তু অসম চৰকাৰে এই ক্ষেত্ৰত কোনো কাণ সাৰ দিয়া নাই। আজিলৈকে CBI তদন্ত ঘোষণা নকৰিলে। যোৱা শুক্ৰবাৰৰ দিনা সাতগাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই আমাৰ সাংবাদিক একজন বাতৰি পৰিৱেশন কৰিবৰ কাৰণে থানাত যেতিয়া গৈছিল তেতিয়া দুৰ্ব্যৱহাৰ কৰা হয়। তাৰপিছত আমি বিভিন্ন ঠাইত অসমৰ ইয়াৰ ক্ষেত্ৰত প্ৰতিবাদ কৰিছিলোঁ যে এই আৰক্ষী বিষয়াজনক অতি সোনকালে নিলম্বন কৰিব লাগে আৰু শাস্তিৰ ব্যৱস্থা কৰিব লাগে। কিন্তু এইখন চৰকাৰত দেখা গ'ল তেখেতসকলে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে আৰু সেই আৰক্ষী বিষয়াজনৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ঠিক তনুৰূপ ঘটনা শুক্ৰবাৰৰ নিশা ধুবুৰীৰ এটা ব্যক্তিগত চেনেলৰ সাংবাদিক তথা ধুবুৰী প্ৰেছ ক্লাবৰ সভাপতি ৰাজীৱ শৰ্মা ডাঙৰীয়া ধুবুৰী জিলা পৰিষদত কাৰ্যালয়ত এখন বিবাহ অভ্যৰ্থনা চলি আছিল আৰু চৰকাৰী কাৰ্যালয়ত কেনেকৈ বিয়া এখন চলিব পাৰিলে তাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত দেখা গৈছে যে শাসকীয় পক্ষৰ কিছুমান গুণ্ডা বাহিনীয়ে ৰাজীৱ শৰ্মা আৰু তেখেতৰ কেমেৰা পাৰ্চনক বেয়াভাৱে মাৰপিট ঘটনা সংঘটিত কৰে আৰু কেমেৰাটো কমপ্লিটলি ভাঙি পেলোৱা হয়। তাৰপিছত আমাৰ প্ৰেছ ক্লাবে ধুবুৰী অদূৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। এজাহাৰ দাখিল কৰাৰ আজি 3 দিন পাৰ হোৱাৰ পিছতো এজনা গুণ্ডা বাহিনীক আজিলৈকে ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল। আজি আমি প্ৰশ্ন উত্থাপন কৰিছোঁ এই প্ৰতিবাদথলীৰ পৰা যে শাসকীয় পক্ষৰ নেতা হোৱাৰ কাৰণেই তেখেতক গ্ৰেপ্তাৰ কৰিব পৰা নাই নেকি ধুবুৰী আৰক্ষীয়ে, নে শাসকীয় পক্ষৰ কাৰণে বেলেগ এখন আইন আৰু সাধাৰণ ৰাইজৰ কাৰণে বেলেগ এখন আইন। আমাৰ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে শাসকীয় পক্ষৰ নেতা হোৱাৰ কাৰণেই তেখেতক আজি ৰক্ষণাবেক্ষণ দিছে নেকি ধুবুৰী পুলিচে। আজি এই প্ৰতিবাদথলীৰ পৰা আৰু এটা প্ৰশ্ন কৰিব খুজিছোঁ। ধুবুৰী জিলা পৰিষদৰ যিজন CEO বিশ্বজিৎ গোস্বামী অসম চৰকাৰৰ নাক কাণ কাটিছে। কাৰণ ইয়াৰ পৰা প্ৰমাণ হ'ল যে অসম চৰকাৰৰ পইচাৰ অভাৱ হৈছে। পইচাৰ অভাৱ হোৱাৰ কাৰণেই জিলা পৰিষদৰ কাৰ্যালয়টো বিবাহ ভৱন বুলি ভাড়া দিছে বুলি প্ৰত্যক্ষ কৰি জিলা পৰিষদৰ চেয়াৰমেনজনে কৈছে। ইয়াৰ পৰা এটা কথা প্ৰমাণ হৈছে যে অসম চৰকাৰৰ পইচাৰ অভাৱ হৈছে, সেইকাৰণে চৰকাৰী কাৰ্যালয় এটা ভাড়াত দিছে আৰু সেই বাতৰি পৰিৱেশন কৰিব যোৱাকৈ আমাৰ সতীৰ্থ সাংবাদিক ৰাজীৱ শৰ্মাক বেয়াভাৱে মাৰপিট কৰা হ'ল, কেমেৰা পাৰ্চনক বেয়াভাৱে মাৰপিট কৰা হ'ল। ইয়াৰ প্ৰতিবাদত আজি আমি पर्वतझरा प्रेस क्लाबे
কলা বেজ পৰিধান কৰি আজি 1 ঘণ্টা ধৰ্মঘট পালন কৰিছোঁ আৰু এই প্ৰতিবাদথলীৰ পৰাই অসম চৰকাৰক সকীয়াই দিছোঁ যদি অতি সোনকালে বক্কৰ হত্যাকাণ্ডৰ CBI তদন্ত ঘোষণা নকৰে, সাতগাঁও আৰক্ষী বিষয়াজনক যদি শাস্তিমূলক কোনো ব্যৱস্থা গ্ৰহণ নকৰে আৰু ৰাজীৱ শৰ্মাক আক্ৰমণ কৰা যিসকল ভেৰণীয়া গুণ্ডা বাহিনী যদি গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে কিন্তু আজি আমি ৰাজপথত নামিবলৈ বাধ্য হ'ম। কাৰণ আমাক নিৰাপত্তা লাগিবই। আমি কাম কৰিম, আমি ৰাইজৰ হৈ কাম কৰোঁ। ৰাইজৰ যিখিনি দুখ দৰ্শক সেইখিনি ৰাইজৰ আগত বিশ্বৰ আগত আমি প্ৰতিষ্ঠিত কৰোঁ। ইয়াক কৰিব যাওঁতে কাৰোবাৰ স্বাৰ্থত ব্যাঘাত হ'ব, এই কথা কিন্তু ব্যাঘাত হ'ব আৰু আমাক আক্ৰমণ কৰিবলৈ এই কথা কিন্তু আমি মানি নলওঁ। সেইকাৰণে মই আজি বিমৌনভাৱে আহ্বান জনাইছোঁ অসম চৰকাৰক, অতি সোনকালে ইয়াৰ প্ৰতি ব্যৱস্থা কৰক, নহ'লে কিন্তু আমি ৰাজপথত নামিবলৈ বাধ্য হ'ম। गोजोनथाव खौरां आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्सआ सोलोंसाफोरनि थाखाय लानानै फैदों देहा सोलोंथायनि मोनसे मोजां खाबु। 2023-2024 सोलोंथाय बोसोरनि थाखाय आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्सआव सोलोंसाफोरनि मुं थिसननाया सोलिगासिनो। क'क्राझार सोहोरनि जेटी रोड गोजोनपुरी गांजेमा बाजारनि उल्था फारसे साखाथियाव थानाय आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्स सोलोंथाय फसंथानाव सोलोंथाय लानायनि गेजेरजों सोलोंसाफोरा साख्रि मोननायनि खाबुखौ खालामनानै लानो हागोन। भारत सेवक समाजजों गनायथि जानाय बे फसंथानाव 2 बोसोर समनि थाखाय मेडिकल लेबोरेटरी टेक्नोलॉजी BSS डिप्लोमा, एसिस्टेंट नर्सिंग, फर्स्ट एड पेशेंट केयर, डायलिसिस टेक्निशियन, OT टेक्निशियन, फिजियोथेरापी डिप्लोमाजों लोगोसे 1 बोसोर समनि थाखाय ICU टेक्निशियन, रेडियोलॉजी टेक्निशियन डिप्लोमाखौ लानो हागोन। बेफोर डिप्लोमाखौ आबुङै सोलोंथाय लानायनि गेजेरजों सोलोंसाफोरा गोरलै राहाजों साख्रि लानायनि खाबु मोनगोन। गोसो गुदुं सोलोंसाफोरा रोखायै मिथिनो थाखाय 9821663110 6002559220 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन, नङाब्ला क'क्राझार सोहोरनि इउनिभार्सेल डेन्टेल एन्ड हेल्थ केयार सेन्टाराव फैनानै थोंजोङै खौरां लाफैनो हागोन।